नमः पार्वती पते हर हर महादेव। गाइस गुड मर्निंग আৰু নাচিকৰ ট্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ ওচৰত আছো আৰু ইফালে আজি এইটো ৰুমতে থাকিলো এতিয়া বঢ়িয়াকে ৰাতিপুৱা এতিয়া ভিআইপি টিকেট কাটিব যাওঁ তাৰপিছত ৰাতিপুৱা দৰ্শন কৰিম বঢ়িয়াকে আৰু হোটেলৰ সমৰখন এয়া 12টা জ্যোতিৰ্লিংগৰ ভিতৰত আমি শ্ৰী ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগখন দৰ্শন কৰিলো ইয়াৰ পিছত যাম ইয়াতে সোমনাথ তাৰপিছত যাম ইয়াতে নাগেশ্বৰ টেম্পল আৰু ভিতৰত কথা পাতি আছে টিকেটৰ কাৰণে ইফালে দুইটা মই বাহিৰত আছো এতিয়া টাইম হৈ গ'ল 6:10 ফোন কৰিবলৈ ৰাতিপুৱা বৰষুণ দি ঠাণ্ডা লাগি আছে আৰু হাতত ফুল আৰু ইফালে সন্মুখত আছে ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ এয়াই হৈছে আৰু মানে এনেকৈ লাইফ চলি থাকে ইয়াতে ভিতৰত যেনেকৈ হয় তো এইখন হৈছে মূল গেট আৰু এই মূল গেটৰ ফালে আমি যোনখন এতিয়া ভিআইপি টিকেট কাটি আনিছোঁ তো এই টিকেটখন ইয়াতে স্কেন কৰিব লাগিব তাৰপিছত পাৰ হ'ব লাগিব আৰু যোনখন মানে জেনেৰেল তো ইফালে বহুত মানুহ ভিৰ এইটোৰ কাৰণে মানে ভিআইপি টিকেট কাটাব ঠিক আছে ওকে স্কেন करना है টিকেটটো এন্ট্ৰি কৰিলোঁ গোটেই সময় আহিলোঁ ভিতৰত খাব এনেকৈ ইফালে গৈ আছে ময়ো গৈ আছে এনে গৈছোঁ টিকেট কাটি এণ্ট্ৰি চব কৰি আহিছোঁ এতিয়া পূৰা এনেকৈ যাব লাগিব ঘূৰি ৰেলিঙত ঘূৰি যাব লাগিব পূৰা ইফালে ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনাম মৃত্যুৰ্মুক্ষীমামৃতম হৰ হৰ মহাদেৱ ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত 8 নম্বৰ জ্যোতিৰ্লিংগ তো আপোনালোকে ইয়াৰ পৰাই দৰ্শন কৰি লওক বঢ়িয়াকৈ আৰু লাইনতো যেনেকৈ মানুহ বাপৰে পিছফালে চাওকচোন বহুত মানুহ আছে দেই আৰু লাহে লাহে আহি পালোঁ আৰু দেই ভোলে বাবাৰ ওচৰত অলপমান আছে এইফালে দুৱাৰ মুখটো বহুত লাইন আছে দেই পিছফালে তো ইয়াতে কেমেৰা আৰু ভিডিঅ' ন' এলাউড লিখা আছে তো মই ভিতৰত দৰ্শন কৰি আহোঁ তো পিছত আপোনালোকক লগ পাই नमः पार्वती पते हर हर महादेव दुख हरा काल हरा कष्ट हरा दरिद्र हरा रोग हरा हर हर महादेव तो ভিতৰত এনেকৈ চাব পাৰে তা গৈ আছো ভিতৰলৈকে চলো আৰু কেমেৰা ভিডিঅ' এলাও নাই বুলি কোৱা কি যে হ'ব ৰুল নিয়ম হৰ হৰ মহাদেৱ নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ তো আপোনালোকে বঢ়িয়াকৈ এই ভিতৰত দৰ্শন কৰি লওক এনেকৈ কেমেৰাৰ ভিডিঅ'ৰ মাজেৰে আৰু ইয়াতে যাৰ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা একেলগে আছে আৰু যেনেকৈ ইয়াতে স্ক্ৰীণত লগোৱা আছে ঠিক তেনেকৈ ভিতৰত এনেকৈ শিৱলিংগ আৰু ইহঁত দুটা আগে মই পিছে মোক এৰি থৈ গ'ল ইহঁত দুটা তো ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ আৰু ভিতৰত মানে যিটো ফিল না মানে আপোনালোকক বুজাব নোৱাৰোঁ এতিয়া বাহিৰত ওলাই আহিলোঁ প্ৰসাদলৈ এতিয়া ভিতৰতো দিছোঁ বাৰু এতিয়া আৰু ক'ত দিব লাগে ইয়াতে দিওঁ আৰু অলপ কিনকিনীয়া বৰষুণো দি আছে মন্দিৰ আগে এইচব হৈ যায় মন্দিৰ দিয়া ভিতৰত যিটো মানে ফিল না ভিতৰৰ ফিলটো মানে আপোনালোকক বুজাব নোৱাৰা আৰু ইফালে লাইনটো পাতি আছে ইফালে ক'বই নালাগে দীঘল লাইন আৰু ওপৰত কিবা ষ্ট্ৰাকচাৰ কৰি আছে কিজানি কেইটা আৰু ফুলকেইটা মানে চবকেইটা ইয়াতে চবকেইটা দি থৈ দিছে তো ময়ো ইয়াতে থৈ দিওঁ আৰু এই মন্দিৰ ভাগৰ ভিতৰত যোনখন মানে শিৱলিংগ মানে পূজা কৰা হয় মানে জ্যোতিৰ্লিংগখন আৰু এই তাতে তিনিটাকৈ মানে মুখ পোৱা গৈছে আৰু তাতে ব্ৰহ্ম বিষ্ণু মহেশ্বৰ তো তিনিওটাই তাতে একেলগে থাকে তো তাতে আমি বঢ়িয়াকৈ দৰ্শন কৰি আহিলোঁ তো আপোনালোকক দেখাব নোৱাৰি হ'লেও আপোনালোকে দৰ্শন কৰি লওক বঢ়িয়াকৈ
আৰু আমি ফুল টকৰি লৈ যোৱাটো ইয়াৰ পৰাই আছিল টকৰিটোতো মই পেলাই থৈ আহিব খুজিছিলোঁ সন্মুখত এইফালে হোটেল ৰুম আৰু ইয়াৰ অপজিট ঠাইতে এইখন জ্যোতিৰ্লিং মানে বঢ়িয়াকৈ ওচৰতে আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ যাওঁগৈ আৰু এতিয়া গৈ আছোঁ নেক্সট সোমনাথ জ্যোতিৰ্লিং